কি বনাইছা আজি সানডে স্পেশাল boiled chicken. वाह Tasty. हाँ Are you ready now? मैं रेडी আছো Okay. হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি অন্য এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে বইল চিকেন ৰেচিপি। প্ৰথমতে মই কেৰাহীত অলপ পানী দি লৈছোঁ। আগতে তৈয়াৰ কৰি থকা মাংসখিনি মই কেৰাহীত দি লৈছোঁ। লগতে কাটি থোৱা বিলাহী 3টা বিলাহী লৈছোঁ আৰু আদা নহৰু পেষ্ট, পিঁয়াজ, তেজপাত এই সকলোবোৰ দি দিছোঁ। আন্দাজমতে নিমখ দিছোঁ। এতিয়া ভালদৰে লৰাই এখন ঢাকনিৰে ঢাকোন মাৰি দিলোঁ, ভালদৰে উতল অহালৈকে। মোৰ আকৌ পানী বটলটো ওচৰতে থাকেই, যিহে গৰম পৰিছে সেইকাৰণে মাজে মাজে বনোৱাৰ মাজতে পানী খাই থাকোঁ। আপোনালোকেও পানী খাব দেই। এতিয়া মাংসখিনি প্ৰায় সিজিছেই, সেইকাৰণে মই কাটি থোৱা বিলাহীখিনি আৰু পিঁয়াজ দি অলপ পানী দি পেলাই আকৌ ভালদৰে লৰাই ঢাকনিৰে ঢাকন মাৰি দিছোঁ, যাতে ভালদৰে মাংসখিনি সিজি উঠে। এতিয়া মই গোটা জালুক খুন্দি অলপ মাংসত দিবৰ কাৰণে গোটা জালুক খুন্দি লৈছোঁ, কিয়নো খুন্দনাত খুন্দিলে স্মেলটো ভাল আহে। লগতে বেম্বু চুট আছিলে, বেম্বু চুট অলপো মিলাই দিছোঁ। ইয়াৰ স্মেলটো বেছি ভাল আহে আৰু মাংসটো খাবলৈ বেছি টেষ্টি হয়। এয়া ঘৰতে হোৱা কেঁচা জলকীয়া। কেঁচা জলকীয়া মই কেইবাটাও 5টামান কেঁচা জলকীয়াৰে ফালি দিছোঁ। যিসকলে বেছি জ্বলা খাই ভাল পায় তেওঁ জলকীয়া দিব পাৰে। মই জ্বলা যিহেতু ভাল পাওঁ সেইকাৰণে আকৌ জলকীয়া দি দিছোঁ জালুকৰ উপৰিও। এতিয়া মান ধনিয়া আছে, মান ধনিয়া দি দিম। মান ধনিয়া দি দিলে আৰু খাবলৈ টেষ্টি হ'ব। লগতে নেমু অকণ চেপি দিছোঁ। মান ধনিয়া খাবলৈ কোনে কোনে ভাল পায় বাৰু জনাবচোন। দাইলতো দিলে খাবলৈ বহুত টেষ্টি হয়, নহয়নে? যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আজিলৈ ৰাখোঁ ভিডিঅ'টো ইমানতে। বাই বাই, লাভ ইউ অল, থেংক ইউ ফৰ ৱাচিং।